কিছুমান মানুহৰ বহুত বেছি নেগেটিভ মাইণ্ড কেলে কৈছো চাওক মই অথনি দিনত ওলাই গৈছিলো আজি তো বিশ্বকৰ্মা পূজা জানি আপোনালোকে তো মই দিনত ওলাই গৈছিলো আৰু এপাক তো মই মানুহ এজনক লগ পালো মই সিম্পলি সুধিলো তেওঁ যে দাই পূজা পাতিছিলে নেকি মানে পূজা পাতিছে নাই আপোনালোকৰ ঘৰত তো তেওঁ মোক ক'লে পূজা নাই পতা মই সুধিলো কিয় নাই পতা তেওঁ উত্তৰ দিলে না গাড়ী আছে না বাইক আছে একোৱে নাই তো কি বুলি পাতিম তো কথাটো হেতুৱে চাওক তাতে মানে গড়গড়টো লাগিলে কেলে কৈছো তেওঁ ক'লে না গাড়ী আছে না বাইক আছে তো পূজা কেনেকে পাতিম তো গাড়ী থাকিলে বা বাইক থাকিলে পূজাটো পাতিব পাৰি নেকি হেতুটো কেতিয়াও নহয় আমি কাৰণ ভগৱানকহে পূজা কৰিম সেই দিনটোত তো আমি তো গাড়ীখনক বা বাইকখনক পূজা কৰিলে যে ভগৱানক পূজা কৰা হেতুটো কেতিয়াও নহয় চাওক এতিয়া আমি যেনেকে সৰস্বতী পূজাটো পাতো আমাৰ ঘৰত কিতাপ বহি থাকক বা নাথাকক আমি তো সকলোৱে পাতো সৰস্বতী পূজাটো যে কিতাপ বহি থাকিলে পাতিব লাগিব বা কিতাপ বহি নাথাকিলে পাতিব নোৱাৰিম হেতুটো কথা নহয় কেতিয়াও তো সেই কথাটো এনেকুৱাই বিশ্বকৰ্মা পূজা সকলোৱে পাতিব পাৰে ভগৱানক সকলোৱে পূজা কৰিব পাৰে কিন্তু মানে কিছুমান মানুহ আছে যেনেকে মই দিনত ধনি সেই মানুহজনক লগ পালো নিগেটিভলি ভাবে মানে মোৰ ওচৰত গাড়ী নাই বা বাইক নাই তো মই পূজা পাতিব নোৱাৰো তো কিয় আপুনি যদি পূজা এখন পাতিবলৈ সামৰ্থ্য আছে আপুনি পাতিব পাৰে কাৰণ আপোনাৰ যদি মানে খৰচ কৰক বা নকৰক মিঠাই আনক বা নানক আপুনি যদি মনৰ পৰা পূজাটো কৰে বা গাড়ীখন নাথাককে আপোনাৰ কিন্তু আপুনি বিশ্বকৰ্মাকহে পূজা কৰিব আৰু বন্ধুসকল মই এই ভিডিঅ'টোৰ জৰিয়তে মই একো ধনী দুখীয়াক লৈ মই একো ক'ব যোৱা নাছিলো মই বছ ভিডিঅ'টো বনালো কেৱল মই দিনত সেই মানুহজনক লগ কৰাৰ বাবে আচলতে তেওঁ মানে এটা ভুল কথা কৈছে কিয় কৈছো আচলতে তেখেতৰ কথাটো এইটোৱে বুজাব গ'ল যে গাড়ী বাইক থাকিলে আমি পূজাটো কৰিব পাৰিম হেনেকুৱা কথা নাই ধনী দুখীয়াক লৈ বা পইচা পাতিক লৈ সেইটো কথা কোনোৱে নহয় কাৰণ পইচা পাতিক লৈ এইটোৱে কৈছো কাৰণ পইচাটো ঘৰত থাকিলে বা গাড়ী এখন বা বাইক এখন ল'ব পাৰে বা সামৰ্থ্যটো থাকে তো আচলতে তেওঁৰ মানে গাড়ী বাইক ল'বলৈ সামৰ্থ্য নাই তাৰ মানে তেওঁ পূজা পাতিব নোৱাৰে তাৰ মানে তেওঁ এটা সম্পূৰ্ণ ভুল ধাৰণা তেওঁ মই সেইবাবে সকলোকে মই এই কথাটো ক'ব গ'লো যে তেওঁ আচলতে ভুল আছিলে আৰু এইটো ভুল যাতে কোনো মানে এই ধাৰণাটো যাতে আৰু কোনো নলয় মই সেইবাবে এই ভিডিঅ'টো বনালো তো কোনো যাতে মোক ভুল নুবুজে আৰু যদিও মই কওঁতে কিবা ভুল হৈছে মোক ক্ষমা কৰিব মই সঁচা কৈছো আৰু মোৰ মনৰ পৰা বা মোৰ মাইণ্ডৰ পৰা যিটো মই ভাবিলো আপোনালোকক শ্বেয়াৰ কৰিলো জাষ্ট এটা শ্বেয়াৰ কৰিলো এটা ভুল উদ্যোগ কি হৈছে বিচাৰ আপোনালোকে কৰক কমেন্টত জনাব যদি কিবা ভুল হৈছে বা যদি কিবা ক্ষমা কৰি দিব আৰু যদিও ভুল হৈছে কিবা তো বন্ধুসকল আজি কমমানি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছো তো বন্ধুসকল ইমানে ধন্যবাদ